প্ৰীতিৰ সুবাসে ধোৱাই দিলেহে মোৰে উদাসী মন। নমস্কাৰ, মই ভাস্কৰ এটা বিশেষ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে এগৰাকী কণমানি আছে। তেখেতক হয়তো আপোনালোকে দেখিছে আপোনালোকৰ প্ৰিয় ধাৰাবাহিক বকুলত। আৰু মোৰ এটা মাইনা আছে। মানে তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী দেৱাংশী দাস। তোমাৰ এইটো চৰিত্ৰ আছিলে বকুল ধাৰাবাহিকখনত, কি আছিলে চৰিত্ৰটো? মোৰ চৰিত্ৰটো হৈছে আশ্ৰমৰ ছোৱালী। মোৰ নামটো হৈছে মানু। তোমাৰ ঘৰ ক'ত? তোমাৰ পিতৃ মাতৃৰ নামটো? মোৰ ঘৰ নুনমাটিৰ আনন্দনগৰত, 1 নম্বৰ আনন্দনগৰত। মোৰ মাৰ নাম হৈছে ৰিংকুমণি দাস আৰু মোৰ দেউতাৰ নাম অৰূপ চন্দ্ৰ দাস। কি পঢ়ি আছা? মই এতিয়া 8ম শ্ৰেণীত পঢ়ি আছো অসম জাতীয় বিদ্যালয়ত। তোমাৰ বাৰ্থডে কেতিয়া? মোৰ বাৰ্থডে 29 ছেপ্টেম্বৰত। মই 2013ত জন্ম হৈছো। কৈ দিছা মানে না? মাইনা ধুনীয়াকে কৈ দিছে। ধুনীয়া ছোৱালী, ধুনীয়াকে হাঁহি আছে। তোমাৰ কেমেৰা সন্মুখত প্ৰথম কাম কি আছিলে? মোৰ কেমেৰা সন্মুখত প্ৰথম মই যেতিয়া সৰু আছিলো, প্ৰায় 5 বছৰমান আছিল, তেতিয়া মই এখন দীপলেনাবা আৰু বিবেক দাদাৰ লগত চিনেমা কৰিছিলো। চিনেমাখনৰ নাম বম ভলে বম। এখন 9 ডিচেম্বৰ 2022 ৰিলিজ হৈছিলে। যিহেতু তুমি এতিয়া কৰি আছা বকুল ধাৰাবাহিকখন ন? এই ধাৰাবাহিকখনলৈ তুমি কেনেকে আহিলা বা তোমাক কোনে ফোন কৰিছিলে? প্ৰথমতে এই ধাৰাবাহিকখনত মোৰ ফোন আহিছিলে মোৰ জেঠীমা, মীনাক্ষী জেঠীমাৰ পৰা। তাৰ পাছত মীনাক্ষী জেঠীমাই জুমনি মাহীৰ ফোন নম্বৰটো দিলে। জুমনি মাহীয়ে মোৰ মাৰ লগত কথা পাতিলে আৰু জুমনি মাহীয়ে মোক যাব ক'লে আৰু মই গলো আৰু তোমাক মাতিছিলে। তোমাৰ কেনেকুৱা লাগিছিল তেতিয়া? মই বহুত এক্সাইটেড হৈছিলো, কাৰণ কি মই প্ৰথমবাৰ চিৰিয়েল কৰিব পাৰিছো। ইয়াৰ আগত কৰা নাছিলা মানে? নাই, ইয়াৰ আগত চিৰিয়েল কৰা নাই। প্ৰিয়ংকা বা আছে, শান্তনু দা আছে, বহুত অভিনেতা আছে ন? বহুতো মানে অভিজ্ঞ অভিনেতা আছে। তেতিয়া তেওঁলোকৰ লগত কাম কৰি কেনেকুৱা লাগিলে? তেওঁলোকৰ লগত কাম কৰি খুবেই ভাল লাগিলে। তেওঁলোক বহুত ভাল হয়, বহুত ফ্ৰেণ্ডলি হয়, ভালদৰে মাতে বা হাঁহি ধেমালি কৰে, খুব ভাল লাগে। তোমাক মৰম কৰে নে? কৰে, মৰম কৰে। জুমনি মাহীয়ে বেছি মৰম কৰে, বহুত ভাল। চবেই মৰম কৰে। টাইমে টাইমে খোৱা বস্তু দিয়ে, চিপছ দিয়ে, জুচ দিয়ে। বহুত মৰম কৰে ন? তোমাৰ মানে যিটো অভিনয় জাৰ্ণি, কেনেকে আৰম্ভ হ'ল? তাৰ কৰবাত দেখিছিলা নেকি? মানে তেওঁ অভিনয় দেখিলা, তেওঁ অভিনয় চাই ভাল পালা, ভাবিলা যে মই অভিনেতা হ'ম, ভাবিছিলা নেকি কোনোবা? মই প্ৰায় অভিনেতাক চাই থাকো। মই মানে চবকে ভাল লাগে। চবকে ভাল লাগে। তোমাৰ ঘৰত কোন আছে? মোৰ ঘৰত মোৰ মা, মোৰ ভাইটি আৰু মোৰ পাপা। ভাইটিৰ নামটো কৈ দিয়া। ভাইটিৰ নামটো প্ৰজ্ঞান কাশ্যপ দাস। প্ৰজ্ঞান কাশ্যপ দাস। ইমান সৰুতে ইমান ধুনীয়া অভিনয় কৰিছা ন? অসমৰ ৰাইজে বহুত ভাল পাইছে তোমাক। ধুনীয়া ধুনীয়া কমেণ্ট দিছে। কেনেকুৱা লাগিছে তোমাৰ? মোৰ বহুত ভাল লাগিছে। ইমান মৰম দিছে, ইমান ভাল ভাল কমেণ্ট, ইমান ভাল ভাল মানে কথা কৈছে বা ইমান মৰম দিছে, তাৰ কাৰণে মই বহুত হেপ্পী। তুমি কি ক'বা অসমৰ ৰাইজক? কোৱা। অসমৰ ৰাইজক মই বহুত ধন্যবাদ দিছো মোক আশীৰ্বাদ দিয়াৰ বাবে, আৰু ভৱিষ্যতে মোক এনেদৰে আশীৰ্বাদ কৰি যাব। ময়ো অভিনয় কৰি গৈ থাকিম, যাতে এই পথত মোৰ বাধা নাহে। ভালকে অভিনয় কৰি গৈ থাকা ন? তুমি অভিনয় বাহিৰে আৰু কি কৰি ভাল পোৱা? মই অভিনয়ৰ বাহিৰে আৰু নাচি বহুত ভাল পাওঁ আৰু গান গাই ভাল পাওঁ। গতিকে তুমি যদি এটা গান গাই শুনোৱা আমাক ভাল লাগিব। গীতটি জুবিন গাৰ্গদেৱে গাইছে আৰু গীতটিৰ নাম হৈছে প্ৰীতিৰ সুবাসে। প্ৰীতিৰ সুবাসে ধোৱাই দিলেহে মোৰে উদাসী মন। পাহৰা গীত সুৰে আহি, পাহৰা গীত সুৰে আহি জগালেহি যৌৱন, কিয় বাৰু প্ৰীতি সুবাসে। সঁচাকে বহুত বেছি ভাল লাগিছে দেই। বহুত ধুনীয়া গীত গাইছা। যেনেকে সংগীতৰ চৰ্চা কৰি থাকা। তুমি ষ্টেজ প্ৰগ্ৰাম কৰিছা নেকি সংগীতৰ? মই কৰিছো।
কুকিবা আৰু ৰিকিবাহঁতৰ লগত, প্ৰাংকিতা বা আৰু অলংকিতা বাহঁতৰ লগত কৰিছিলো। বাকী স্কুলত যে কম্পিটিশ্যন বিলাক হয় তাতেও পাৰ্টিচিপেট কৰা নে? তাতে পাৰ্টিচিপেট কৰো তাতেও। প্ৰাইজ পোৱা চাগে? প্ৰাইজ পাওঁ ন? বিভিন্ন খেল ধেমালি হওক। মই মানে আহিয়ে দেখিছো যে তোমাৰ ৰুমটো যিটো মানে ৰুমত সোমাইছো আমি বহুত মানে প্ৰাইজ আছে ন, মেডেল আছে। তুমি পাইছা নে এইবিলাক? তাৰে গোটেই ময়ে পাইছো। তাৰে পাইছিলা? মই বহুতত পাইছো। অকণ কৰিলে ভাল লাগিব। মই আনন্দনগৰত পাইছো, তাৰপাছত মানে কিহত পাইছিলা? সংগীতত পাইছিলা? মই সংগীতত পাইছো, ভেকচন। তাৰপিছত নৃত্য মই মানে পুৰস্কাৰ মই নৃত্যতে পাইছো, আৰু সংগীত প্ৰতিযোগিতা, তাৰ পাছত বিভিন্ন ধৰণৰ খেল ধেমালি, মানে বহুততে পাইছো। কি নাচ তুমি বেছি ভাল পোৱা? বিহু ভাল পোৱা নে তুমি আধুনিক ভাল পোৱা? মই আধুনিক বেছিকে ভাল পাওঁ। মই লগতে সত্ৰীয়াও কৰো। সত্ৰীয়া শিকি আছো মই। মই সত্ৰীয়া খগেন কলিতা ছাৰৰ তাত শিকি আছো। মই মোৰ স্কুলতে শিকি আছো, লহৰ একাডেমি। ন? তুমি যিহেতু ক'লা তুমি গীত গোৱা, অভিনয় কৰা, তাৰ বাহিৰে কি কৰি ভাল পোৱা? অভিনয় আৰু ছবি আঁকি খুব ভাল পোৱা। ফ্ৰী টাইম পালেই ছবি আঁকো, স্কেটচ কৰো বা ৱাটাৰ কালাৰ চব। কাজিয়া কৰা নেকি? ভাইটিৰ লগত কাজিয়া কৰো। সিও কেতিয়াবা কৰে বেছিকে, বা ময়ো, দুয়োটা সমান নেকি? মায়ে কোবাই নেকি তেতিয়া? মায়ে গালি পাৰে, কোবাই কেতিয়াবা। মই ডাঙৰ যে, সেইকাৰণে ভাইটিয়ে কিবা বেয়া মানে কিবা বস্তু পেলালে বা ভাঙিলে, সি কেতিয়াবা মানে বদমাচি কৰে আৰু তেতিয়া মায়ে কয়, তুমি তাক কিয় চাব নোৱাৰিলা? ডাঙৰ ছোৱালী ন? ডাঙৰ ছোৱালী, মা দেউতাৰ মৰমৰ ছোৱালী। মায়ে বেছি মৰম কৰে, দেউতাই বেছি মৰম কৰে? মোক মায়ে বেছি মৰম কৰে। দেউতাই নকৰে নেকি? দেউতাও কৰে, দেউতাই মৰম কৰে, কিন্তু মায়ে বেছি মৰম কৰে। মই মাক বেছি ভাল পাওঁ, কাৰণ মায়ে মোক মানে বেছিকে অভিজ্ঞতা দিয়ে। এতিয়া যেনেকুৱা মই বকুলখন কৰি আছো, তাতে মায়ে মানে ধৰক মানে ফোন কৰি ক'লে যে শ্বুটিঙত লাগে, মায়ে মানে কাপোৰবোৰ মানে শ্বুটিঙত যি কাপোৰ লাগে চব মানে মায়ে যোগান ধৰে, বা মায়ে বহুত কেয়াৰ লয়। মায়ে বহুত চাপোৰ্ট কৰে ন? মায়ে বহুত চাপোৰ্ট কৰে, আৰু আজি মই মানে এতিয়ালৈ যিখিনি হৈছো তাৰ মানে আটাইতকে বেছি শলাগ লওঁ মোৰ মাৰ। দেউতাই কয় বহুত ভাল অভিনয় কৰিছা, বহুত ধুনীয়া হৈছে, দেউতাই চাপোৰ্ট কৰে। ন? আৰু তোমাৰ স্কুলত কি কৰে? স্কুলত মোৰ ফ্ৰেণ্ড বিলাকে বহুত ভালকে কয় যে ইমান ধুনীয়া অভিনয় কৰিছ। চবে ভালে কয়, কিন্তু ভালবোৰৰ মাজতো কিছুমান বেয়াও থাকে। চবে মানে প্ৰায় বিলাকে কয়, মানে তাৰে টিচাৰ্ছ বিলাকেও কয় মানে স্কুলৰ, যে কাইলে মই কিবা কাম কৰি থাকোতে দেখিলো, তোমাক দেখি খুব ভাল লাগিলে। স্কুলৰ টিচাৰ বিলাকে চাপোৰ্ট কৰে। বহুত ভাল লাগে। তেতিয়া বহুত প্ৰাউড ফিল হয়। তুমি নিজে টিভিত চোৱা তোমাৰ অভিনয়, কেনেকুৱা লাগে তেতিয়া? তেতিয়া মই নিজকে জাজ কৰো আৰু কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে। ইমেইল লাইফ মোৰ এক্ট্ৰেছ হোৱা আছে, তাৰপিছত ডেন্সাৰ আছে, আৰু মই এজন মানে ডক্টৰ হ'ব বিচাৰো। মই বেছিকে এক্ট্ৰেছ আৰু ডেন্সাৰত বেছিকে। ডক্টৰ হ'ম মানে চব সমানেই কৰি যাম, কিন্তু যদি কিবা কথাত সফল নহওঁ, তেতিয়াহ'লে মই এক্টিং আৰু ডেন্সিং ভালকে পঢ়িব লাগিব। নাই, মই অভিনয় শিকা নাই। এতিয়ালৈ মই অভিনয় শিকিও পোৱা নাই বা কৰ্মশালাও কৰি পোৱা নাই। আহিল মানে তোমাৰ মনলৈ অভিনয় যে তুমি কৰিবা? নিজে চৰ্চা কৰো, বা আন অভিনেতা বা অভিনেত্ৰীক চাই ভাল লাগে, তেওঁলোকৰ অভিনয়বোৰ লক্ষ্য কৰো, বা তেওঁলোকৰ অভিনয়বোৰ চাই ভাল লাগে, আৰু তেওঁলোকক লক্ষ্য কৰি মানে
খুব ভাল লাগে আৰু তোমাৰ ভাল লাগিল তুমি ইমানখিনি সময় দিলা গতিকে তুমি আৰু আগুৱাই যোৱা তোমাৰ Thank যাতে you. তুমি ভালকে আৰু অভিনয় দেখিবলৈ পাওঁ ভাল ভাল কাম কৰা চিনেমাত কাম কৰা তোমাৰ যিবিলাক সপোন আছে সপোনবিলাক পূৰণ কৰা তাৰে আশা ৰাখিছোঁ গতিকে ভিডিঅ'টোৰ পৰা আমি ইয়াতে এৰিছোঁ ধন্যবাদ ধন্যবাদ